ইতিবাচকত কিছু সময়ৰ বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ। লক্ষেন্দ্ৰন বৰা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ। আপোনাক পুনৰ স্বাগতম। আপুনি এজন সুস্বাস্থ্য চিন্তা কৰা লোক আৰু আপুনি সদায় নিজকে ধুনীয়াকৈ ৰাখিবৰ কাৰণে চেষ্টা কৰে। শেহতীয়াকৈ 2016 চনৰ মাৰ্চত আপোনাৰ যিখন গ্ৰন্থ প্ৰকাশ পাইছে যে অফুৰন্ত যৌৱনৰ সঁচাৰ কাঠি অফুৰন্ত যৌৱনৰ সঁচাৰ কাঠি, সেই কিতাপখন বহুত চৰ্চা হৈছে আৰু কিতাপখন বিক্ৰী খুব ভাল। তাৰ দ্বিতীয় সংস্কৰণ ওলাবলৈ গৈ আছে, দ্বিতীয় সংস্কৰণৰ কাম চলি আছে। যে আপুনি কিতাপখন লিখিবৰ কাৰণে যে অনুপ্ৰেৰণা কেনেকৈ পালে? নিজেই এটা অনুপ্ৰেৰণা আপুনি, কাৰণ আপোনাৰ এতিয়া 84 বছৰ বয়স হৈ গৈছে, এতিয়াও আপুনি সম্পাদনা কৰি আছে আলোচনী। কথাটো হ'ল কি, এই একে বিষয় লৈ পেলাই মই এখন উপন্যাস লিখিছিলোঁ কায়াকল্প। কায়াকল্পখনে জানে যে সৰস্বতী সন্মান লাভ কৰিছে। কায়াকল্পৰ বিষয়সাৰ বা থিম হ'ল মানে মানুহ বুঢ়া নহয়। বুঢ়া মানুহ মানে বুঢ়া হোৱাটো এটা ব্যাধিৰ লক্ষণে। ব্যাধি নাথাকিলে মানুহ বুঢ়া হ'ব নোৱাৰে। তাৰ প্ৰমাণ দি গ'ল বুদ্ধদেৱে পিছতে। তাৰ প্ৰমাণ আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত আৰু হঠযোগ যুগৰ যিটো স্বাস্থ্য সম্বন্ধে যিটো যুগ, সেইটো হঠযোগে প্ৰমাণ দি গৈছে। শেহতীয়া উদাহৰণ আপুনি নিজে, সেইটো বেলেগ কথা। হ'ল কি, মই কায়াকল্পত যিবিলাক আচলতে যিখিনি কায়াকল্পৰ যিখিনি বৈজ্ঞানিক কথা আছে সেইখিনি সজা নহয়। সজা নহয়। কায়াকল্প মানুহে কেনেকৈ লাভ কৰে তাত বৰ্তমান জৰা বিজ্ঞানে কিছু কথা কৈছে আৰু আয়ুৰ্বেদ বিজ্ঞানে আয়ুৰ্বেদে আৰু বেছি কৈছে। হয়, এতিয়া এই দুইটা কথা আছে নহয়। হেৰি কথা হৈছে কি, কায়াকল্পৰ কথা হৈছে কি, আমাৰ শৰীৰত যিমানখিনি কোষ আছে এমাহৰ ভিতৰত 98% কোষ নতুন হয়। আৰু কোষবিলাকে যদি নতুন হয় মানুহ বুঢ়া হ'বতো নোৱাৰে, হয় নহয়? এতিয়া আমাৰ মস্তিষ্কৰ যিটো নিউট্ৰনবিলাকো বাঢ়ে। কিন্তু দেখিছে আসন প্ৰাণায়াম আৰু কৰিলে, মেডিটেশ্যন কৰিলে ডেনড্ৰাইট বুলি বস্তু এটা সৃষ্টি হয়। সেইটোৱে আকৌ যিখিনি নিউট্ৰন মৰিল তাৰ কম্পেনচেট কৰে। এই এনেকুৱাবিলাক কথা মানে কায়াকল্পত আছে নহয়। কায়াকল্প বহুত মানুহে পঢ়িছে দেই। কিছুমান মানুহ মোক দেখিলে আপুনি কায়াকল্প নেকি এনে সোধে। আচ্ছা, বহুত মানুহে মোক ক'লে যে আপুনি কায়াকল্পৰ যিখিনি কথা বৈজ্ঞানিক কথা আপুনি তাত লিখিলে সেইখিনি লৈ আচলতে আপুনি কিতাপ এখন লিখক। কিতাপ এখন লিখিলোঁ। কিতাপখনৰ কাইদাটো, মই নভেল লেখা মানুহ, তাৰ কাইদাটো অন্যবিলাক বিজ্ঞানৰ মানুহে যেনেকৈ কিতাপ লিখে মই উল্টা পুল্টাকৈ লিখিছোঁ। নহয় তাৰ প্ৰথমতে কৈছোঁ যে মই কেনেকৈ আপোনালোকৰ মই এতিয়া গুৰু হ'ব খোজোঁ। গুৰু হ'বৰ কাৰণে মোৰ এইখিনি কোৱালিটি। কথাটো হ'ল কি, মই এই কিতাপখন লেখাৰ মূলতে আছিল, মোৰ সেই সময়ত কানাডাত অধ্যয়ন কৰি থকা মানে গৱেষণা কৰি থকা মোৰ ল'ৰা স্বৰূপ নন্দন। স্বৰূপ নন্দনে মোক এখন কিতাপ পঠিয়ালে, এইজলেছ বডি এণ্ড টাইমলেছ মাইণ্ড। দীপক চোপ্ৰাই লিখিছে। তেওঁ মানে আমেৰিকাত বেষ্ট চেলাৰ, মহেশ যোগীৰ মানে তেওঁ শিষ্য, ডাঙৰ ডাক্তৰ। সি লিখিছে কানাডা পঠিয়াইছে যে দেউতা এই কিতাপখনত আপোনালৈ পঠিয়ালোঁ, কিন্তু দেখিব আপুনি ইয়াত আপোনাৰ নিজক বিচাৰি পাব। দেখিছোঁ যে হয়, মই যিবিলাক কথা ভাবিছোঁ সেইটোৱেই হ'ল। তেওঁ লিখিছে সেই দীপক চোপ্ৰা কিতাপখনৰ পাছতেই মই কায়াকল্পৰ মানে গোটেই ঘটনাটো মই উলিয়াই পেলালোঁ। উলিয়াই পেলাই কায়াকল্প লিখিলোঁ। তাতে এইবিলাক মই সেইটো সময়ত আটাইতকৈ মোৰ জীৱনৰ লগত মিলে বুলি লোৱাতে এই কথাই কৈছে। চাওক, মই ভাবিছিলোঁ যে মানুহ যেতিয়া 40 বছৰ হয়, 40 বছৰে মানুহে মূৰে কপালে হাত দিবলৈ আমি গ'লোঁ আৰু আমাৰ ডেকা কাল শেষ হৈ গ'ল আৰু। ছোৱালীবিলাকে বোধকৰো 20 বছৰ পাছতেই ভাবে নেকি এনেকুৱা। 20 বছৰ বয়সত মই তেতিয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক। ভীষণ জাৰত অগ্ৰদূত বুলি এজন সন্যাসী আহিল, একদম ডেকা। তেওঁ কৈছে যে আপোনাৰ হোষ্টেলত যিবিলাক ল'ৰা আছে এইবিলাকক মই এতিয়া যোগৰ প্ৰশিক্ষণ দিব খোজোঁ। ল'ৰাবিলাকতো গোটেইবিলাক আহিল, কিয় আহিল ক'ব পাৰে,
যোৰহাটত ইমান যাৰ তেওঁ মাত্ৰ এটা সাধাৰণ শাৰী এটা পিন্ধিছে সন্যাসীবিলাকে যেনেকুৱা এটা এইখিনিলৈকে পৰা পাঞ্জাবী যে পিন্ধে গেৰুৱা দেখোন সি দেখুৱাই পেলাই কৈছে যে এইটো আপোনাৰ এই তেতিয়া মই 40 বছৰৰ পৰা মই আসন কৰোঁ দিছোঁ 40 বছৰৰ পৰা 40 বছৰৰ পৰা মই আসন কৰোঁ সেইকাৰণে আসনৰ প্ৰভাৱটো মোৰ ওপৰত থাকিব পাৰে কাৰণ কিয় ক'ব পাৰেনে মোৰ এই যে আপুনি কোৱা কিতাপখন এই অফুৰন্ত যৌৱনৰ সঁচাৰ কাঠি তাত মোৰ পাছফালৰ ছবি দেখি পেলাই মোৰ লগৰ মানুহ এজনে ৰিটায়াৰ হৈ পেলাই মৰাণত থাকে তেওঁ কৈছে যে আপোনাক মই এটা কথা সোধোঁ আপোনাৰ পাছফালে যে ছবিটো আছে আপুনি তেনেকুৱাই নেকি মই বোলো মই তেনেকুৱাই বোলে অঁ তেনেহ'লে সেইটোকে জানিবৰ কাৰণে ফোন কৰিলোঁ দেই তাৰপাছত মই 40 বছৰৰ পৰা কৰোঁ তাৰপাছত দেখি এই কিতাপখনৰ লগত মিলি গ'ল পেলাই মই কৈছোঁ যে 40 বছৰৰ পৰাই মই যিটো বস্তু ভাবিছোঁ সেইটো মোৰ জীৱনৰ এ পাৰ্ট অফ মাই লাইফ তাৰ ওপৰত মই এখন নভেল লগত সেইখিনি যিখিনি তাত লেখা কথা আছে সেইবিলাক কথা আছে মই প্ৰেক্টিছ কৰোঁ সেইকাৰণে কিতাপখনৰ শেষৰ ফালে লেখা আছে এই কিতাপখন আপোনালোকে কিনিলেও মই কৃতজ্ঞ নহওঁ এই কিতাপখন আপোনালোকে পঢ়িলেও মই কৃতজ্ঞ নহওঁ কিন্তু এই কিতাপখন আপোনালোকে পঢ়ি পেলাই যদি কামত খটুৱাই তেতিয়াহে মই কৃতজ্ঞ এইটোৱে কৈছোঁ খুব ধুনীয়া কথা কৈছে কিন্তু আমাৰ এনেকুৱা এটা ধাৰণা দিয়া হৈছিলে যে যেতিয়া মানুহ এজনে অৱসৰ গ্ৰহণ কৰে তেওঁক আমি সাধাৰণতে লাঠি এডাল দিওঁ কীৰ্তন এখন দিওঁ বা ভাগৱত এখন দিওঁ শৰাই এখন দিয়া আৰু তুমি আৰু আজিৰ পৰা বুঢ়া হ'লা এইবিলাক পঢ়ি মেলি লাঠি চাঠি লৈ থাকা কিন্তু সেই ব্যৱস্থাটো বা সেই ধাৰণাটো আচলতে ভ্ৰান্ত ধাৰণা মোৰ ঘৰতে আছে কিয় মানে বিহু সময়ত মোৰ বোৱাৰীকেইজনীয়ে মোক উপহাৰ দিয়ে সিহঁতে হেৰি দিয়ে মোক সিহঁতে মোৰ হেৰি দিয়ে এই স্পৰ্টছ চাৰ্ট দিয়ে সিহঁতে সেইবোৰ সন্ধি আৰু আজিকালি মানুহবিলাকে আচলতে বয়সটো অলপমান শ্ল' বয়স বঢ়াটো যথেষ্ট শ্ল' তাৰ দ্বিতীয় কাৰণ হৈছে কি আজিকালি মানুহবিলাকে দুটা কথা জানে প্ৰথম চেনিটেশ্যন ভাল পানী যে খাব লাগে এইটো জানে দ্বিতীয় হৈছে নিউট্ৰিশ্যনৰ কথা আছে আগৰ মানুহে ভাবে যে ভাল খাদ্য মানে মাছ মঙহ কণী গাখীৰ সেইটোতো নহয় আচলতে সেইবিলাক জনাৰ পাছতে আজিকালি মানুহৰ স্বাস্থ্য ভাল হৈছে আপুনি এটা কথা কৈছিল যে ভাল স্বাস্থ্য অৰ্থাৎ ৰিচ ফুড বুলি আমাক সেই ৰিচ ফুডে আমাৰ শৰীৰৰ কাৰণে কিন্তু ক্ষতিহে কৰে ৰিচ ফুড মানে ৰিচ ফুডে আচলতে ক্ষতি কৰে আচলতে ৰিচ ফুডে আচলতে এতিয়া আহাৰত মানে এইটো অলপ বৈজ্ঞানিক হয় কথাবিলাক আহাৰত আচলতে এই যে আমাৰ তত্ত্ববিলাকত যিবিলাক খাই ভকতবিলাকে সেইবিলাকেই আচলতে যৌৱন ধৰি ৰখাত বৰ অসুবিধা কাৰণ প্ৰায়বিলাক খাই দিয়ে এণ্টি অক্সিডেণ্ট মানে এইটো শাক পাচলি এই আমাৰ গাজি বুট মাহ মগু মাহ টগু মাহ দৈ গাখীৰ গুড় এইবিলাকে একদম এইবোৰহে আচল আহাৰ দেই আপুনি মাজুলী ফালে কেইজন ভকত চাবচোন কি ধুনীয়া ধুনীয়া ভকত আছে তেওঁলোকে বয়স ধৰিব নোৱাৰি তেওঁলোকৰ আৰু 20 বছৰৰ সৰু ল'ৰাটো 20 বছৰৰ সৈতে একে সমানে যেন লাগে কাৰণ সমনীয়া যেন লাগে এইবিলাক আমাৰ সেইকাৰণে শংকৰদেৱে চাওক সত্ৰবিলাকত কিন্তু এই এনেকুৱা এটা ব্যৱস্থাও আছিল স্বাস্থ্য ৰক্ষাৰ ব্যৱস্থা আছিল সত্ৰৰ ঔষধ এনেকুৱা ব্যৱস্থা আছিলে সত্ৰবিলাকত ঔষধৰ কথা কওঁতে আমি অকণমান আপুনি এজন বৈজ্ঞানিক আচলতে আপুনি কিন্তু এতিয়া আমাৰ কি হৈছে আয়ুৰ্বেদৰ নামত আমি এনেকুৱা কিছুমান ঔষধৰ কথা এতিয়া বিভিন্ন ধৰণৰ প্ৰচাৰ চলি আছে যে সেইবিলাক ঔষধ আচলতে আমি এলোপেথিক ঔষধৰ পৰিৱৰ্তে বহু মানুহ আয়ুৰ্বেদলৈ গৈছে এতিয়া কথাটো বিজ্ঞানসন্মত সেইটো একদম বিজ্ঞানসন্মত মই তাৰপিছত বস্তুটো আৰু টান কৰিবলৈ খুজিছোঁ ফ্ৰিটজফ কাফকা বুলি এগৰাকী মানে এনাৰ্জি ফিজিক্সৰ প্ৰফেচাৰ তেওঁ দুখন কিতাপ লিখিছে এখন নাম টাও অফ ফিজিক্স এখন নাম টাৰ্ণিং পইণ্ট তেওঁ কৈছে যে পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম তেওঁৰ মতে টাও ধৰ্মটো দেই সেইটো বোলে এতিয়া আজিকালি বৰ্তমান সভ্যতা সংস্কৃতি শিল্পায়ন সকলোবিলাক কোৱাণ্টাম বলবিদ্যা আৰু ৰিলেটিভিটিৰ যোগেদি তেওঁ কৈছে যে পৃথিৱীৰ এটা শ্ৰেষ্ঠ মানে চিকিৎসা ব্যৱস্থা হোমিঅ'পেথিক আৰু আয়ুৰ্বেদ কি কাৰণে কয় তেওঁ কৈছে যে এই দুটা ব্যৱস্থাই কি কৰে যে বেমাৰটোৰ চিকিৎসা নকৰে মানুহটোৰ চিকিৎসা কৰে they do not treat disease they treat the man himself হয় এইটো কফ পিত্ত বাতৰ এই দুটাৰ মানে ভাৰসাম্য ৰক্ষা কৰাটো একটু আয়ুৰ্বেদিক হেৰি ঔষধৰ কথা সেইকাৰণে তেওঁলোকে এনে কৈছিল সেইফালৰ পৰা চাব লাগে আৰু চাওক মই জানো
এই ডাবৰ কোম্পানীৰ যিমানবিলাক ঔষধ হয় নহয় তাৰ 80% ঔষধ কিন্তু বিদেশলৈ যায়, 80% ঔষধ বিদেশলৈ যায়। আৰু এই যে আপোনাৰ CT স্কেন আমুক তামুক এক্সৰে টেক্সৰে, এইটো ডাক্তৰৰ বস্তু নহয়, এইটো ফিজিক্সৰ বস্তু, হা, এইটো পদাৰ্থ বিজ্ঞানৰ বস্তু, ইলেক্ট্ৰনিক্সৰ বস্তু, হয় নহয়? হয়, সেইকাৰণে তেওঁক সোধা হয় যদি চুইচ অফ কাপৰাক তে মানুহৰ লংগিভিটি কিয় বাঢ়িছে, মানুহৰ আয়ুস কিয় বাঢ়িছে? তেওঁলোকে আয়ুস বাঢ়িছে কিয় কৰে? মানুহৰ নলেজ ফৰ নিউট্ৰিশ্যন আৰু নলেজ আৰু মানুহৰ চেনিটৰী। মানুহে যেতিয়া গম পালে যে বেক্টেৰিয়া টেক্টেৰিয়া এইবিলাক বেমাৰ হয়, সেই মানুহে ভাল পানী খাবলৈ শিকিলে। সেইকাৰণে আয়ুৰ্বেদিক যিটো চিকিৎসা এইটো পৃথিৱীত একচেপ্টেড। আৰু ধৰক যিটো শাৰীৰিক ব্যায়ামটো অনেক ধৰণৰ আছে। শাৰীৰিক ব্যায়ামতকৈ যে এই আসন প্ৰাণায়াম ব্যায়াম হিচাপে যে শ্ৰেষ্ঠ, সেইটো পৃথিৱীত প্ৰমাণ হ'ল। কাৰণ 21 জুনত এইটো গোটেই পৃথিৱীত সেইটো যোগ দিৱস পালন কৰা হয়। তাৰ এটা কাৰণ হৈছে কি, আমাৰ শৰীৰৰ যিটো হৰমনৰ যিটো ভাৰসাম্য, সেই ভাৰসাম্যটো ৰক্ষা কৰিব পাৰে কেৱল আসন প্ৰাণায়ামে। আপুনি এতিয়া কি কি আসনৰ প্ৰাণায়াম কৰে? আসন প্ৰাণায়ামৰ এটা কিছুমান কথা আছে নহয়, সেইটো কৰিব লাগে। কিন্তু মোৰ বয়সত এতিয়া প্ৰাণায়ামৰ বেছি, প্ৰাণায়ামৰ দৰকাৰ বেছি। কিন্তু আৰু কিছুমান বস্তু আছে প্ৰাণায়াম। মুখৰ গহটো সময় একে কৰি দেখাৰ কিছুমান ব্যায়াম আছে যোগৰ, হা, হয়তো মোৰ কিতাপখনত আছে। আপুনি ৰাখিব চেষ্টা কৰিছে কিন্তু আপোনাৰ আছেও, ঠিকেই আছে। এতিয়া মানে মই এইখন কিতাপ ওলাব কেতিয়াবা হঠাৎ কিছুমান ফোন পাওঁ, মই এনেকৈ মোক চিনি নাপাব দিয়ক, আপোনাক এটা কথা সোধোঁ ফোনত, যে আপুনি যে মুখখন গহটো ৰাখিব লাগে, আপুনি এই গালখন ফুলাই পেলাই উশাহটো মই নাকেৰে এৰিম নে মুখেৰে এৰিম, এনেকুৱা কিছুমান প্ৰশ্ন সুধি থাকে, বুজিছেনে? আপোনাৰ সেই প্ৰশ্নবিলাক আহিলে নিশ্চয় ভাল লাগে। আৰু মানুহজনে কয় আপুনি কোন? মই নাম নকওঁ দিয়ক, মোক আপুনি চিনি নাপাব। এই কিতাপখন মই এটা ডাঙৰ কথা দেই, ইমান উপন্যাস লিখিলোঁ নহয়, এইখন কিতাপৰ সমান ৰেছপন্স মই জীৱনত পোৱা নাই দেই। নিশ্চয় আপোনাৰ কথাটো পাতি মোৰ ভাল লাগিছে যে 84 বছৰ বয়সত আপুনি এজন প্ৰতিযোগিতা সাহিত্যিক, কিন্তু আপোনাৰ সাহিত্যৰ চৰিত্ৰ আলোচনা কৰাতকৈ মানুহে স্বাস্থ্য সম্বন্ধে যে আপোনাৰ লগত কথা পাতে, সেয়া নিশ্চয় আপোনাৰ এক অন্যতম সফলতা বা অন্য এক সফলতা। সাহিত্যৰ বিষয়ে কিছু কথা আমি পাতিব লাগিব, কিন্তু প্ৰিয় দৰ্শক, লক্ষীনন্দন বৰাৰ লগত আমি সাহিত্যৰ বিষয়ে কিছু কথা পতাৰ পূৰ্বে আমি পুনৰ ল'ব লাগিব এক বাণিজ্যিক বিৰতি। চাই থাকিব ইতিবাচক, আঁতৰি নাযাব।